বিজেপি ৰাজ্যিক সভাপতিৰ নাম কি? ত্ৰিমূৰ্তি বিষয়ে কি ক'ম এতিয়া মই ত্ৰিমূৰ্তি শনি সভা ইয়াত কথা কৈছে নেকি বাৰু? তেজপুৰৰ প্ৰথম পকী ঘৰ কোনটো? আপুনি চিনি পায়নে? নাজানো চাগে। নাপায়। নাপাওঁ নাপায়। এতিয়া মোক এইবিলাক কৈ আৰু পাজল হৈ যাম মই কি আছিলে পাহৰি গ'ল দিয়ক। ক'ব বাৰু। পাহৰি গ'লো মই। হৰিহৰৰ যুদ্ধ শুনিছেনে নাই? শুনিছো, এতিয়া এক্সাইটেড, এতিয়া ক'ব নোৱাৰো কিন্তু মই হ'ব। মই প্লিজ নাৰ্ভাছ হৈ আছোঁ অকণমান। নম্বৰ ৱাৰ্ড তেজপুৰ কলিবাৰী। মই বিজেপি। ত্ৰিমূৰ্তিৰ বিষয়ে কি জানে? ত্ৰিমূৰ্তি বিষয়ে কি ক'ম এতিয়া মই ত্ৰিমূৰ্তিক জানেনে নাই? চিনি পায় নে নাপায়? পাইছোঁ। তেজপুৰৰ ত্ৰিমূৰ্তিক চিনি পায়? পাইছোঁ পাইছে। কাৰ ক'ত? এই হেৰিহঁত আৰু আমাৰ এই ত্ৰিমূৰ্তি শনি সভা ইয়াত কথা কৈছে নেকি বাৰু? ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা হয়। পাৰ্টি। তেজপুৰৰ প্ৰথম পকী ঘৰ কোনটো? আপুনি চিনি পায়নে? তেজপুৰৰ প্ৰথম পকী ঘৰ পুথিঘৰ। পকী ঘৰ প্ৰথমটো পকা ঘৰ। পকী ঘৰ এটা ঐতিহাসিক কোনটো? চিনি পায়? নাজানো চাগে। চিনি নাপায়। ত্ৰিমূৰ্তিক চিনি পায় নে নাপায়? তেজপুৰৰ ত্ৰিমূৰ্তিক চিনি পায়? কোন? এতিয়া মোক এইবিলাক কৈ আৰু পাজল হৈ যাম মই টেনশ্যনত। এনেই নাৰ্ভাছ হৈ আছোঁ। বিজেপি দলৰ। হয়। তেজপুৰৰ প্ৰথম পকী ঘৰ ক'ত আছে? চিনি পায়? পকী ঘৰ প্ৰথমটো পকী, তেজপুৰৰ প্ৰথমটো পকী ঘৰ কোনটো? নাপায়। নাপাওঁ। ত্ৰিমূৰ্তিক চিনি পায় নে নাপায়? পাওঁ। কোন? আমাৰ বিষ্ণু ৰাভাত আছে ত্ৰিমূৰ্তি উদ্যান, যিটো ত্ৰিমূৰ্তি উদ্যানটো। ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? ত্ৰিমূৰ্তি বুলি কয় বিষ্ণু ৰাভা, তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু হ'ল এজন আৰু এজন কি আছিলে? পাহৰি গ'ল দিয়ক। ক'ব বাৰু। পাহৰি গ'লো মই। বিজেপি পৰা। হৰিহৰৰ যুদ্ধ শুনিছেনে নাই? শুনিছো, এতিয়া এক্সাইটেড, এতিয়া ক'ব নোৱাৰো কিন্তু মই হ'ব। ত্ৰিমূৰ্তি চিনি পায় নে নাপায়? তেজপুৰৰ কোৱাটো পাইছোঁ বুলি কওঁ, নোপোৱাটো নাই পোৱা বুলি কওঁ। পাইছোঁ। কোন ত্ৰিমূৰ্তি? কোন তেজপুৰৰ? কোন তেজপুৰৰ ত্ৰিমূৰ্তি কোন? হৰিহৰৰ যুদ্ধৰ বিষয়ে শুনিছেনে নাই? হয়, শুনিছোঁ। কাৰ লগত লাগিছিলে? নাজানে? নাই, এতিয়া ক'ব নোৱাৰিম, চৰি। বিজেপি পাৰ্টি। বিজেপি পাৰ্টি বা বিজেপি ৰাজ্যিক সভাপতিৰ নাম কি? নাজানে? জানো। গম পায় নে নাপায়? গম পাইছোঁ, এতিয়া মানে ভুলি গৈছোঁ আৰু। ৰাজ্যিক সভাপতিৰ নাম নাজানে? জানো। ৰাজ্যিক সভাপতিৰ নামটো জানো কওক। কংগ্ৰেছ। দেখিছেনে নাই? পকী নাই দেখা। পকী দেখা নাই? জ্যোতিপ্ৰসাদৰ ঘৰটো দেখিছেনে নাই? দেখিছোঁ এইফালে। কোনফালে? কলিবাৰীৰ ফালে। টাউনৰ মাজতে আছে। মই প্লিজ নাৰ্ভাছ হৈ আছোঁ অকণমান। হ'ব।